এতিয়া মোক কওক যে ইয়াতে আত্মসহায়ক গোটৰ মহিলা সকলো আছে নে হাত ডাঙক সকলো ঠিক আছে আপোনালোকে সেই সকলে হাত ডাঙিব যি সকলে গম পাইছে যে আত্মসহায়ক গোটৰ মেম্বাৰ হলে এইবাৰ 10,000 টকা পাম তেনেকুৱা কিমান মহিলা আছে যোনে গম পাইছে এই সবে কেনেকৈ গম পাব সঁচাই সবে গম পাই গল মই ক'বলগীয়া একোৱে নাই গমে পাই গল আগতে গম পাইছে নে পোৱা নাই ভাল কৰি আচ্ছা এতিয়া মই আপোনালোকক নিয়মটো কম এতিয়া আপোনালোকে জানে যে 17 তাৰিখে আমি গছপুলি ৰুব লাগিব কেইডালকৈ ৰুব লাগিব এই বাইদেউ স্মাৰ্ট আছে গম পাইছে আৰু বাকি মহিলা গ্ৰুপৰ সদস্যসকলে কিমানকৈ ৰুব লাগিব কেইডালকৈ প্ৰথম যিসকল মহিলাই গছপুলি ৰুব দুডাল কৰি 17 তাৰিখে তেওঁলোকৰ নাম 10,000 টকাৰ স্কিমত প্ৰথম ইনক্লুড হ'ব যোনে গছপুলি নুৰুব তেওঁলোকে কিন্তু নাপাব কিন্তু ঠিক আছে আজি এখিদিনাখন পাহৰি গলো বুলি নকব কিন্তু হ'বনে নাই দুডালে গছপুলি নিজৰ ঘৰতে ৰুব অগৰ গছ ৰুব চন্দন ৰুব পিছত নিজৰে লাভ হ'ব হয়নে আচ্ছা ইয়াৰ পিছত কি কৰিব বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব লাগিব যে মোৰ বেংকৰ একাউণ্টটো ঠিক আছে নে নাই তাৰ পিছত আপোনালোকে এখন ফৰ্ম পাব কোন মাহত ফৰ্ম পাব অক্টোবৰ মাহত ফৰ্মত আপোনালোকে লিখিব লাগিব যে এই টকা পাই মই কি কৰিম বলে মই হাজবেণ্ডক দি দিম তেতিয়ালে এটো ৰসগোল্লা হৈ গল আৰু আপুনিও খাব ময়ো খাম ঠিক আছে তেওঁলোকে নহব যি সকলে কব যে মই কিবা এটা কাম কৰিম কামৰ লিষ্ট এখন থাকিব 150-200 কামৰ লিষ্ট থাকিব হালত থাকিব গাহৰি থাকিব গৰু থাকিব মাছ থাকিব সৰু দোকান থাকিব যি থাকিব গোটেইখিনিৰ ভিতৰত আপোনালোকে এটা সিলেক্ট কৰি ল'ব এটা সিলেক্ট কৰি লোৱাৰ পিছত যেতিয়া ফৰ্ম টম হৈ যাব বেংক একাউণ্ট আমি কাৰেকশ্যন পাই যাম তেতিয়া আমি আপোনালোকৰ বেংক একাউণ্টত গুৱাহাটীৰ পৰা ডাইৰেক্ট শব্দটো কিয় কৈছো ইনডাইৰেক্ট হলে কোনবাই অলপ কাটি ৰাখে হয়নে সেইকাৰণে ডাইৰেক্টলি গুৱাহাটীৰ পৰা মই তাতে বেল এটা টিপি দিম আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ সোমাই যাব ঠিক আছে মাজত আৰু একো নাথাকে এতিয়া এই 10,000 টকা সোমোৱাৰ পিছত 1 বছৰ 1.5 বছৰ পিছত আমি আপোনালোকৰ খবৰ লম যে 10,000 টকাটো সোমাওতে যি কাম কৰিম বুলি কৈছিল আপোনালোকে কৰিলে নে নাই যি সকলে এই কামটো কৰিব তেওঁলোকে এইবাৰ কিমান পাব 25,000 টকা পাব 10ৰ পৰা গৈ 25,000 পাব 25,000 আধা বেংকে দিব আধা চৰকাৰে দিব চৰকাৰে ঘূৰাই দিয়াটোত আপোনালোকে ঘূৰাই দিব নালাগে বেংকে ঘূৰাই দিয়াটোত ঘূৰাই দিব কিন্তু 20% সুদ নহয় ম্যাক্সিমাম 6% সুদত 12,000 টকা ঘূৰাই দিব আৰু 12,000 টকা আপোনালোকে নিজে ডাইৰেক্টলি পাব প্ৰথম 10,000 ডাইৰেক্টলি পাব ঘূৰাই দিব নালাগে পিছৰ 25,000ৰ 12,000 ঘূৰাই দিব লাগিব 12,000 ঘূৰাই দিব নালাগে আমাৰ মহিলা গ্ৰুপত সদস্য কিমান আছে 40 লাখ মহিলাক যেতিয়া মই 10,000 কৰি টকা দিব যাম 4,000 কোটি টকা লাগিব কিন্তু 4,000 কোটি টকাটো ডাঙৰ কথা নহয় 40 লাখ মহিলা উপাৰ্জন কৰিব পৰা হ'ব